নমস্কাৰ বন্ধুসকল। আজি মই আপোনালোকৰ আগত এটি গুৰুজনাৰ ওপৰত ৰচিত হোৱা এটি দিহানাম গাবলৈ বিচাৰিছোঁ, আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ বিচাৰিছোঁ। যে আজি এই দিহানামটো পৰিৱেশন কৰোঁতে কেনেদৰেনো সেই দিহানামটো পৰিৱেশন কৰে তাকে আপোনালোকৰ আগত অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। ময়ো শিকিহে আছোঁ, তথাপিও যিখিনি পাইছোঁ, যিখিনি শিকিছোঁ সেইখিনি আপোনালোকৰ আগত দেখুৱাবলৈ বিচাৰিছোঁ। গতিকে কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আহকচোন আমি দিহানামটো কেনেকৈ পৰিৱেশন কৰিব লাগিব আৰম্ভ কৰোঁ। কৃষ্ণ। বৈকুণ্ঠৰ ভাগৱত কোনে আনিলে, বৈকুণ্ঠৰ হৰিনাম কোনে আনিলে, কোন বাৰু সেইজনা কৰুণা সাগৰ, সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। তাৰপিছত এনেকৈ ৩ পৰা আৰম্ভ কৰিব। বৈকুণ্ঠৰ ভাগৱত কোনে আনিলে, বৈকুণ্ঠৰ হৰিনাম কোনে আনিলে, কোন বাৰু সেইজনা কৰুণা সাগৰ, সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। আকৌ এতিয়া পদ দিব যে কেনেকৈ পদ এই মানে দিহানামটি ঘোষাটিৰ লগত আপোনালোকে সংগত কৰি যাব। যে হৰিনামৰ ৰসে ৰাম ৰাম, বৈকুণ্ঠ প্ৰকাশে ৰাম ৰাম, প্ৰেম অমিতৰ নদী ৰাম ৰাম ৰাম, বৈকুণ্ঠৰ ভাগৱত কোনে আনিলে, বৈকুণ্ঠৰ হৰিনাম কোনে আনিলে, কোন বাৰু সেইজনা কৰুণা সাগৰ, সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। তাৰপিছত ঘোষাটো অলপ খৰকৈ নিব আৰু হাত চাপৰি অলপ খৰলৈ নিব। যে বৈকুণ্ঠৰ ভাগৱত কোনে আনিলে, বৈকুণ্ঠৰ হৰিনাম কোনে আনিলে, কোন বাৰু সেইজনা কৰুণা সাগৰ, সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। পদটিও খৰকৈ নিব। ৰাম শ্ৰীমন্ত শংকৰে ৰাম ৰাম, পাৰ ভাঙি দিলে ৰাম ৰাম, বহে ব্ৰহ্মাণ্ডক ভেদি ৰাম ৰাম ৰাম, ৰাম বৈকুণ্ঠৰ ভাগৱত কোনে আনিলে, বৈকুণ্ঠৰ হৰিনাম কোনে আনিলে,
আৰু সেইজনা কৰোণা সাগৰ, সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। ঐ সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। তাৰপৰা সামৰণি মাৰিব। বান্ধৱ কৃষ্ণ, মাজতে ভাঙনি দিব। হে ৰাম শ্ৰীমন্ত শংকৰ, হে হৰি ভকতৰ, ৰাম জানা যে নকল্পতৰু। এ ৰাম তাহান্ত বিনাই নাই নাই নাই। হে ৰাম আমাৰ পৰম গুৰু, হে ৰাম আমাৰ পৰম গুৰু। তাৰপৰা এতিয়া লাহেকৈ একেবাৰে খৰ ঘোষা দিব, খৰকৈ যাব, খৰ তাললৈ যাবগৈ। যে এ গুৰু শংকৰদেৱ কি নামে গোশালা, ভেটি গুৰু শংকৰদেৱ কি নামে গোশালা, কি নামে গোশালা ভেটি। এ ৰাম ৰাম নামৰ গুণমালা গাঁঠি, এ ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু কি নামে গোশালা, কি নামে গোশালা ভেটি। হে গুৰু শংকৰদেৱ কি নামে গোশালা, ভেটি গুৰু শংকৰদেৱ কি নামে গোশালা, কি নামে গোশালা ভেটি। এ ৰাম নামৰ গুণমালা গাঁঠি, ভুৰুকাত ভৰালা হাতী শংকৰ গুৰু কি নামে গোশালা, কি নামে গোশালা ভেটি। এ গুৰু শংকৰদেৱ কি নামে গোশালা, ভেটি গুৰু শংকৰদেৱ কি নামে গোশালা, কি নামে গোশালা ভেটি। এ তোমাৰ গুণ নামে অমিয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে গোশালা, কি নামে গোশালা ভেটি। কি নামে গোশালা, কি নামে গোশালা ভেটি। ও ৰাম জয়, হৰে কি জয়, জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, দুনাই কৈছোঁ কৃষ্ণ।